কৃষ্ণ আমি বৰ্তমান এতিয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন যোৰহাটলৈ আমি গৈ আছোঁ বলক আপোনালোককো লগত লৈ যাওঁ কৃষ্ণ আহিছে হাতত মুৰলি লৈ আমি সকলো একেলগতে নাচিম দেই ভাল লাগিব বজোৱা বজোৱা তোমাৰ মুৰলি বজাই দিয়া আমাৰ প্ৰায় ল'ব পৰা নাই দেই কৃষ্ণ বেছি সময় লাগিলে ইমানে ট্ৰাফিক জাম কৃষ্ণ গোকুলতে বকুল ফুলে গোপীৰ হৰে মধ্যৰাতি বাহিৰ মাত